নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই পোনপ্ৰথমে এষাৰ কথাই ক'ব বিচাৰিম। আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে, শিল্পী তথা অভিনেতা নিপন গোস্বামীদেৱৰ দেহাৱসান ঘটিছে। মই মোৰ ইউটিউব চেনেলৰ যোগেদি এইটোৱেই ক'ব বিচাৰিছোঁ যে তেওঁ আত্মাই যাতে চিৰশান্তি লাভ কৰক। আজি ভিডিঅ'টোত মই মোৰ নিজৰ কথা ক'ম। মোৰ বিয়া হৈছোঁ ক'ত, মোৰ মাৰ ঘৰ ক'ত, সকলোখিনি ক'ম। ভিডিঅ'টো চাই থাকক আগলৈকে। কাম বন কৰি আজৰি হৈ আহিছোঁ। কাম কৰিব গ'ল এতিয়া বাহিৰত অলপ বহিছোঁ আৰু ভিডিঅ'টো আধা হৈ আছিল যিহেতু সম্পূৰ্ণ কৰোঁ। ভিডিঅ'টোত মই কৈছিলোঁ আজি মই মোৰ নিজৰ বিষয়ে ক'ম বুলি। প্ৰথমতে মই মোৰ মাৰ ঘৰৰ কথা ক'ম, মাৰ পৰিচয়টো দিব বিচাৰিম। মোৰ মাৰ ঘৰ হৈছে হাতীচুঙত। তাৰ পাছতে মোৰ ঘৰত মা, পাপা, ভাইটি আৰু মই আছোঁ। আমাৰ পাপাই তেনেকৈ চৰকাৰী জব নকৰে, হাজিৰা কৰিছিল, আমি তেনেকৈয়ে খাই আছিলোঁ। বাকী মোৰ হাজবেণ্ডৰ বিষয়ে মানে ঘৰৰ কথা ক'বলৈ গ'লে, মোৰ হাজবেণ্ডৰ আচল ঘৰ হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, হামৰেণত হয়। আৰু তেওঁ ঘৰ বনাইছে মামাকৰ ঘৰ ৰহাত দীঘলৰি কাকতি গাঁও বুলি কয়, তাতে মাটি কিনি ঘৰ বনাইছে। আৰু মোৰ হাজবেণ্ডৰ ঘৰত মানুহ আছে, মেকুৰীটো দেখিছেনে, ক'ত উঠি আছে। মই কি কৈ আছিলোঁ, তাতে ঘৰ বনাইছে তেওঁলোকে। ইয়াত মানুহ বহুত আছে, কিন্তু মোৰ লগত মোৰ নিজৰ পাপাহে থাকে, অকল বেলেগ কোনো নাথাকে। মোৰ জেঠাল আছে হামৰেণত, নবৌ আছে, ভতিজা 3টা আছে, আৰু একেবাৰে সৰু দেউৰটো থাকে হামৰেণতে। তাৰপিছত 2 নম্বৰ মোৰ হাজবেণ্ড। আমাৰ বিয়া বেছি দিন হোৱাই নাই বাৰু, 1.5 বছৰমান হৈছে নেকি। বিয়া অলপ দিনৰ পাছতে তেওঁ বাহিৰত গুচি গৈছে, আকৌ আগৰ কামত, আকৌ অহা নাই এতিয়া। তাৰপাছতে মোৰ হাজবেণ্ডৰ তলত আৰু এজন ভাইটি আছে। সি তাৰ ৱাইফৰ সৈতে হেৰিত থাকে, হায়দৰাবাদত থাকে। তাৰ তলত যিজন ভাইটি আছে, সেইজন ভাইটি হৈছে সি থাকে সেই তামিলনাডুতে দাদাকৰ লগত। সি বৰ্তমানলৈকে বিয়া পাতা নাই। তাৰ তলতে আছে মোৰ ননন, তেজপুৰ ইউনিভাৰ্চিটিত থাকে। মই আগৰ ভিতৰত আপোনাক সকলোকে কৈছোঁৱে, তাইৰ নাম পিংকি। তাইৰ তাৰপাছত একেবাৰে সৰু ভাইটি মই কৈছোঁ হামৰেণত থাকে দাদাৰ লগত। মই নিজৰ কথা ক'বলৈ বিচাৰিম। মোৰ ঘৰৰ পৰিচয় ইমানেই আছিলে। মই HSLC কুজিনা হায়াৰ ছেকেণ্ডেৰীৰ পৰাই পাছ কৰিছোঁ, আৰু গ্ৰেজুৱেশ্যন হাতীচুং কলেজৰ পৰাই কৰিছোঁ, আৰু মাষ্টাৰ ডিগ্ৰী হাতীচুং কলেজৰ পৰাই কৰি আছোঁ, কিন্তু মোৰ কমপ্লিট হোৱা নাই। গুৱাহাটী ইউনিভাৰ্চিটিৰ অলপ প্ৰব্লেম হৈ আছে আমাৰ হাতীচুং কলেজৰ মানে সেইখিনিত ষ্টুডেণ্টখিনি, সেইকাৰণে আমাৰ ফাইনেল ৰিজাল্ট ওলোৱা নাই এতিয়ালৈকে। বাকী মই HS পাছ কৰাৰ পাছতে কম্পিউটাৰ এডমিশ্যন লৈছিলোঁ। কম্পিউটাৰ ডিপ্ল'মা আছে 1 বছৰীয়া। টেলি ERP9 শিকিছিলোঁ মই। টেলি ERP9 মই নিজে শিকিছিলোঁ আৰু বেলেগকো শিকাইছিল। KCC অৰ্থাৎ কুজিনা কমাৰ্চিয়েল কলেজ কৃষ্ণকান্ত খাউণ্ডছৰ পৰাই মই কম্পিউটাৰ কোৰ্চ কমপ্লিট কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'ৰ যোগেদি কম্পিউটাৰ টেলি বা কম্পিউটাৰ যিকোনো কুৱেশ্যন মই দিয়াটো বিচাৰে, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। ভিডিঅ'টো আগলৈকে চাই থাকক। মোৰ পৰিচয় ইমানলৈকে আছিলে। আহকচোন ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। প্ৰতিদিনৰ দৰে যিহেতু মই কুৱেশ্যনসমূহ দি আহিছোঁ, কুৱেশ্যনসমূহ দিম, চাই যাওক এফালৰ পৰা। আজি মই কুৱেশ্যন ষ্টাৰ্ট কৰিম। অসমীয়া সাহিত্য ছদ্মনাম ব্যৱহাৰ কৰা ব্যক্তিসকলৰ নাম ক'ম, এফালৰ পৰা চাই যাব ভিডিঅ'টো আগলৈকে। মই এফালে ছদ্মৰ নাম আৰু এফালে প্ৰকৃত নাম লিখি দিছোঁ, আপোনালোকে চাই যাব। 1 নম্বৰ হৈছে ভানুনন্দন ডক্টৰ সূৰ্য কুমাৰ ভূঞা। 2 নম্বৰ হৈছে ইখুত ককাইদেউ হৈছে নৱকান্ত বৰুৱা। 3 নম্বৰ হৈছে ভোলা শৰ্মা ৰজনীকান্ত বৰদলৈ। 4 নম্বৰ হৈছে চিত্তভানু ঈশ্বৰ প্ৰসাদ চৌধুৰী, আৰু 5 নম্বৰ হৈছে অজগৰ ছৈয়দ আব্দুল মালিক। 6 নম্বৰ
নম্বৰ হৈছে ইন্দুৰা মামণি ৰয়ছম গোস্বামী, 7 নম্বৰ হৈছে কাঞ্চন বৰুৱা বিৰিঞ্চি বৰুৱা, 8 নম্বৰ হৈছে নতুন কৃপাবৰ ৰত্নকান্ত বৰকাকতি, 9 নম্বৰ হৈছে নীলা বাইদেউ ডক্টৰ নিৰ্মলা প্ৰভা বৰদলৈ। একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে ৰংমন ৰবীন দে। ইমানেই আছিল আজিলৈ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।